ABCDP মানে পখিলা তই মৰম দিবিনে নাই ক মৰম হৈ বৈ যাম তোলৈ হিয়াৰালি কাটি থ ABCD আর মানে ৰুণী মই অলৰেডি মৰম দিছো তুমিহে কিয় বা বুজি নোপোৱা মই তোমাক কিমান মৰম কৰো বা গান গাইছা দেই তহঁতে দুইজনে মানিব লাগিব দেই তহঁতক হয় দেই কথাটো ৰুলি আৰু পখিলা ডেঞ্জাৰ গান গাইছা দেই বৰ ভাল লাগিল তহঁতৰ গান শুনি হয়নে গাইছ থেংক ইউ so much দেই চবকে বেল বাজি গ'ল চবে চব হয় এতিয়া ছাৰ আহিব গুড মৰ্নিং মোৰ ছাত্ৰ ছাত্ৰীসকল পিছে ভালে আছানে তোমালোকে ছাৰ ভালে আছো আমি তো পলম নকৰি ক্লাছটো আৰম্ভ কৰোঁ নে কি কোৱা ছাৰ কৰক অ' মাই গড ক্লাছত আজি কোনোবা এজন আহিছে দেখোন কোন আহি মই চিনি পোৱা নাই তাক কোনজন ছাৰ তোমাৰ কাষত বহাটো জনী সি চলেমান খান ছাৰ চলেমান খান অ' হয় নেকি বাৰু পিছে সি আগৰ পৰাই তোমালোকৰ লগতে পঢ়ি আছেনে মই তাক আজি ক্লাছত প্ৰথম দেখা পালোঁ ছাৰ আপুনি কেনেকৈ চিনি পাব আপুনি আমাৰ ক্লাছত নাহে প্ৰায় আজিহে আহিছে বহুত দিনৰ মূৰত আকৌ সি মাজে মাজে ক্লাছত আহে আৰু আমাৰ নিচিনা সদায় নাহে আকৌ সি হয় নেকি বাৰু হয় নেকি ঠিক আছে বাৰু ঠিক আছে আচ্ছা ঠিক আছে তেনেহ'লে ক্লাছটো আৰম্ভ কৰোঁ কৰক ছাৰ ক্লাছটো আৰম্ভ কৰক অ'কে পখিলা তুমি ক্লাছটো আৰম্ভ কৰাৰ আগতে এইফালে মুখ মোৰ ফালে মুখ ক'ত মুখ হৈ আছা তুমি অ'কে ছাৰ তো আজি ডিছকাছ চলেমান খানৰ পৰা আৰম্ভ কৰোঁ চলেমান তুমি এজন মুছলিম ল'ৰা নহয় জানো আৰু মুছলিমবিলাকেতো লুংগি পিন্ধে তো এটা কাম কৰা তুমি লুংগিৰ বিষয়ে অলপমান ৰচনা গাব পাৰিবানে চিয়'ৰ ছাৰ নিশ্চয় গাব পাৰিম ছাৰ নিশ্চয় লুংগিৰ বিষয়ে ৰচনা গাইছোঁ শুনো দিন নহয় আৰম্ভ কৰা ৰচনাটো আৰম্ভ কৰা অ'কে ছাৰ আৰম্ভ কৰিছোঁ লুংগি এবিধ মুছলমানসকলে পিন্ধা ড্ৰেছ অৱশ্যে ইয়াক সকলো জাতিয়ে পিন্ধিব পাৰে পিন্ধাত কোনো বাধা নাই যিয়ে প্ৰথম দিনা লুংগি পিন্ধি শুৱে সি ৰাতিপুৱা উঠি দেখে তাৰ দেহত লুংগি নাই হাই লুংগি ক'ত গ'ল তাৰপিছত বিচাৰি কুচাৰি পালেঙৰ তলত পায় হোৱাট কণ্টিনিউ তাৰপিছত কণ্টিনিউ কৰি যা দ্বিতীয় দিনা তাৰ কোনো ব্যতিক্ৰম নহয় হোৱাৰ পৰা সাৰ পায় কিন্তু একোৱেই দেখা নাপায় তাৰপিছত লক্ষ্য কৰি দেখোঁ লুংগি মোৰ চকুৰ ওপৰত থকাৰ কাৰণে মই ভালকৈ দেখা পোৱা নাছিলোঁ এতিয়া বৰ্ণনা কথালৈ আহোঁ লুংগি এবিধ বিপদজনক বাঙালী পোচাক যদিও ইয়াৰ ভেন্টিলেশ্যন চিষ্টেম অত্যন্ত চমৎকাৰ ভিতৰত সুন্দৰ বায়ু প্ৰভাৱ ভিতৰৰ পৰিৱেশ আৰু জীৱ বস্তুক ঠাণ্ডা কৰি ৰাখে আকৌ কেতিয়াবা অতিৰিক্ত বায়ুৰ প্ৰভাৱে ভিতৰৰ বস্তু সকলোৰে নজৰত আনিব পাৰে সেইটো দেখা মানুহৰ কাৰণে ৰোমাঞ্চকৰ হ'লেও ভুক্তভোগীৰ কাৰণে লজ্জাজনক বিষয় তাৰপিছত কৈ যোৱা কপাল আৰু লুংগিৰ মাজত মিল আৰু অমিল দুটাও আছে মিল দুটাত যিকোনো সময়ত খুলি যাব পাৰে কপাল খুলি গ'লে পুমা আৰু লুংগি খুলি গ'লে সৰ্বনাশ ইয়াৰ বান্ধন প্ৰক্ৰিয়া অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় বহুতে মাজে মাজে টোপনিৰ পৰা উঠি লুংগি বিচাৰি নাপায় গতিকে সাৱধান লুংগি পিন্ধিলে ভালকে বান্ধি পিন্ধিব লাগে লুংগিৰ বান্ধন আমাক সকলোকে ভালকে শিকিব লাগিব এটা দুৰ্ঘটনা গোটেই জীৱন কান্দিব লগা হ'ব পাৰে আৰু এটা ভুলৰ কাৰণে আপোনাক গোটেই জীৱন মানুহৰ মাজত লজ্জিত হ'ব পাৰে গতিকে গাইছ লুংগি যদি পিন্ধে ভালকে পিন্ধিব ইয়াৰ বান্ধন যাতে কেতিয়াও নখোলে দা লুংগি ৰচনা ইজ সমাপ্ত অ' মাই গড কি ৰচনা গালি দেই তই চলেমান খান কি ৰচনা গালি একদম ফাটাফাটি ফাইটা যায় অ' আমাৰ লুংগি ফাইটা যায় আৰে লুংগি ফাইটা যায় মজা ছাৰ মজা আপুনি বৰ ভাল গান গাব পাৰে দেই ভাল লাগিল আপোনাৰ গানটো শুনি থেংক ইউ বাপা মই বৰ ভাল গান গাব জানো কিন্তু মই নাগাওঁ কাৰণেহে তহঁতৰ লগত গালে কিন্তু মোৰ কোনো ছুপাৰ ষ্টাৰ ছিংগাৰে পাত্তা নাপায় মোৰ লগত হয় নেকি বৰ ভাল কথা দেই ছাৰ বৰ ভাল কথা আমাৰ ক্লাছত মাজে মাজে গান শুনাব দেই আমাক গান শুনাই মনোৰঞ্জন দিব অলপ নিশ্চয় গাম বাপা নিশ্চয় গাম তুমি চিন্তাই নকৰিবা দেই ৰণী তুমি এটা কথা জানানে এটা জেগাত বাৰে বাৰে যাব নালাগে বাৰে গ'লে আদৰ বহুত কমি যায় হয় ছাৰ হয় এই কথাটো ময়ো জানো সেইকাৰণে মই সদায় স্কুললৈ আহিব নোখোজো কিন্তু মোৰ দেউতাই সদায় মোক কবাই স্কুললৈ পঠিয়াই দিয়ে ছাৰ যিটো নেকি আজিও হৈছে
হা 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 হয় নেকি বাপা হয় নেকি পঠাবইতো স্কুলত আহিবতো লাগিবই ন কিয় নপঠাব ছাৰ আপুনি দেখোন কৈছে এটা জেগাত বাৰে বাৰে গ'লে মৰম কমি যায় আদৰ কমি যায় সেইকাৰণে মই স্কুলটো সদায় আহিব নোখোজো এই বাবা স্কুলত যোৱা আৰু আলহীৰ ঘৰত যোৱা কথাটো বেলেগ বেলেগ স্কুলত অহাটো বেলেগ আৰু আলহীৰ ঘৰত যোৱা কথাটো বেলেগ তেনেকৈ তাৰ লগত মিলালে নহ'ব নহয় ঠিক আছে ছাৰ ঠিক আছে মই তাৰ লগত নিমিলাও দে আৰু তাৰ লগত নিমিলাও দে অঁ হ'ব হ'ব তুমি হৈ থাকা এতিয়া নেক্সট প্ৰশ্ন জুনিলৈ জুনি তুমি এনেকুৱা এটা প্ৰাণীৰ নাম কোৱা যাৰ প্ৰথম আখৰ হ দি আৰম্ভ হয় হাতী ছাৰ কাৰেক্ট এতিয়া আৰু এটা প্ৰশ্নৰ উত্তৰ দিয়া প্ৰশ্নটো সোধক ছাৰ এইবাৰ ব আখৰ দি আৰম্ভ হোৱা আৰু এটা প্ৰাণীৰ নাম কোৱা এইটো দেখোন আৰু বেছি ইজি প্ৰশ্ন ছাৰ তেনেহ'লে উত্তৰটো কোৱাচোন বহুত হাতী ছাৰ অ' মাই গড কি কৈছা তুমি এইবিলাক কি কৈছা হোৱা নাই তোমাৰ উত্তৰটো এনেকুৱা হয় নেকি বাৰু আপুনি দেখোন ক'লে ছাৰ ব দি আৰম্ভ হোৱা জন্তু এটাৰ নাম কোৱা মই ক'লো হাতী আকৌ আপুনি সুধিলে ব দি আৰম্ভ হোৱা আৰু এটা জন্তুৰ নাম কোৱা মই ক'লো বহুত হাতী ছাৰ হোৱা নাই নেকি ছাৰ এইটো এই মূৰ্খ নেক্সট লেভেলৰ পণ্ডিত হোৱা নাই চুপ থাক বহি থাকা তুমি আৰু একো কথা নকবা জীৱ জন্তুক ভাল পাব লাগে জীৱ শ্ৰেষ্ঠ হৈছে মানুহ যিয়ে মানুহক ভাল নাপায় সি মানুহ নহয় সি পশুৰ সমান তেনেহ'লে আপোনাৰ ছোৱালী পশু নেকি ছাৰ নে পশুৰ সমান কিয় মোৰ ছোৱালী কিয় পশু হ'বলৈ যাব তাই দেখোন জীৱ জন্তুক বৰ ভাল পায় নহয় ছাৰ মই আপোনাৰ ছোৱালীক 1 বছৰৰ পৰা ভাল পাওঁ কিন্তু তাই মোক এবাৰো ভাল পাই নাচালে সেইকাৰণে ক'লো ছাৰ কথাটো কি হোৱাট ননচেন্স কি কৈছা তুমি এইবিলাক মোৰ ছোৱালীটোক ভাল পাওঁ নেকি বান্দৰ দলৰ ল'ৰাটো হা কথা ক'ব আহিছা এতিয়া পখিলাক মই এটা প্ৰশ্ন সোধা নাই না পখিলা তুমি এটা কাম কৰা তুমি এটা কবিতাকে গাই শুনাচোন আজি নিশ্চয় ছাৰ নিশ্চয় মই নিশ্চয় চেষ্টা কৰি আছো ছাৰ গা জল্দি কবিতা এটা গা সময় নাই আৰু ছুটি দিবলৈ সময় হৈছে আৰু 5 মিনিটহে বাকী আছে অ'কে ছাৰ গাইছো 1 2 3 4 মোৰ দেউতা খাই চামলাল বেৰি 4 5 6 7 মই ভাল পাওঁ পইতা ভাত 5 6 7 8 মই বড়ো নিত পাত 6 7 8 9 হোমৱৰ্ক কৰি থ 7 8 9 10 বহুত গৰম কথা তলত ব 8 9 10 11 মই নহওঁ কাৰ এইখিনিয়ে মোৰ কবিতাটো ছাৰ ৱাও মজা বৰ ফানি কবিতা এটা গালি দেই তই আজি বৰ ভাল লাগিল কবিতাটো শুনি তো আজিলৈ ছুটি আকৌ লগ পাম কালিৰ এটা ক্লাছত বাই বাই টাটা চি ইউ টুমৰো